হাই বন্ধু বান্ধৱী সকলে কি খবৰ নিশ্চয় ভালেই আমাৰো বৰ্তমান ভালে আছো আৰু মনালিছাই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো বলক তেনেহ'লে আজি দিনটোৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকিব বন্ধু বান্ধৱীসকল আমাৰ ধুনুৱে এটা কবিতা আবৃত্তি কৰিব নাজানে আৰু তাই কৈ থাকে মা মই এটা কবিতা গাওঁ তেনেকে থাকে মই বোলো আজি গোৱা আৰু তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী মহেন্দ্ৰ শইকীয়া মই এটি কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম হৈছে বুঢ়া আঙুলি বৰ বুদ্ধিয়ক মুঠিতে কৰি ধৰে তৰ্জন আঙুলি তৰ্জন গজম কোনে শনিব পাৰে মধ্যমা আঙুলি মাজত থাকি দন্ত মন্দ কৰে অনামিকা আঙুলি আঙুঠি পিন্ধি কইনাক ফুট দিয়ে কনিষ্ঠ আঙুলি নিজেই সৰু কাণ খজুৱাই মৰে ধুনু ছোৱালী আমাৰ দেই আৰু আপোনালোককো শুনাইছে আৰু নমস্কাৰ ঠিক আছে তেনেহ'লে মোৰ ভিডিঅ'টো চাই থাকিব এইজনী আমাৰ ধুনু খেলি আছে এইজনী ধুনু কালি দেউতাই কি আনিছিলে তুমি দেখুৱাই দিয়া তুমি দাঙি দিয়া আকৌ পুতলাটো দাঙি দেখুৱাই দিয়া আকৌ কিমান ওখ তোমাৰ মান নেকি দেখুৱাই দিয়া তুমি এইটো আমাৰ ধুনু মান হয়নে সেইটো ফিট কৰি দিয়া আকৌ পুতলাটো হেৰি হৈছে সেইটো ধুনু মান আৰু এইটো এটা আছে এইটো আমাৰ ধুনু ভাগৰ পুতলা হয়নে এইটো ছোৱালীজনী যেতিয়া যত্ন হৈছিল আৰু সৰুতে এমাহ খওঁতে আনি দিছিলো এইটো আৰু এইটো এটা দাদাজনে গিফ্ট দিছিলে ছোৱালীজনী জন্মদিন যেতিয়া পাতিছিলো তেতিয়া গিফ্ট দিছিলে আপোনালোকক অলপমান দেখাই দিছো আৰু ধুনু পঢ়া টেবুলখন তোমাৰ দেখুৱাই দিয়া এইখন আমাৰ ধুনু সৰু পঢ়া টেবুল আৰু ছোৱালীজনী এখনতে পঢ়ে দেখাই দিছো এয়া আমাৰ ভতিজা হয় কিবা কামানি ধুনীয়া তেওঁলোকে চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু দুটা বেলেগ গেমটো বজাই দিব মৰম ধুনক কৈছিল এয়া মা পাপা আহি আছে ক'ৰবালে গৈছিলে এতিয়া মই বনাই আছো ঢেকীয়া আলু এয়া ভাজি আৰু এইফালে ব্ৰইলাৰ মাংস অলপ দেখ আৰু বন্ধু বান্ধৱীসকল কালি মই ভিডিঅ'টো শেষ কৰা নহ'ল আজি কৰিছো আকৌ গামোচা লগাইছিলো আৰু কাটিলো আপোনালোকক তাকে আগবাঢ়িছো আপোনালোকক ফটোকপি আপোনালোকে চাব আৰু এতিয়া ছোৱালীজনীক সাধাৰণ জ্ঞান কেইটামান প্ৰশ্ন শিকাম আৰু আপোনালোককো মই দেখাম কিনো শিকাম বলক আমি চাই লওঁ তেনেহ'লে আৰু এয়া দেখিছেনে ভনীয়েকৰ ওচৰত পঢ়িবলৈ আহে আৰু এয়া অলপমান পঢ়িলে আৰু এতিয়া মই অলপমান দেখাই দিম নাচিছে চোৱা ভাইটি হাই কৈ দিয়া নাচন চাওঁ এইফালে বেগ আমাৰ ছোৱালী ধুনু এতিয়া মই তেওঁলোকক সাধাৰণ জ্ঞানৰ প্ৰশ্ন কেইটা সুধিম আৰু আপোনালোককো দেখাম মই কি সাধাৰণ জ্ঞানৰ প্ৰশ্ন সুধো আৰু প্ৰথমতে স্নেক বুলি কৈ দিছো আমাৰ ধুনু হাই কৈ দিয়া এয়া ভাইটি নামটো কৈ দিয়া পুঞ্চিনী পঞ্চায়তে কোৱা আকৌ ঠিক আছে তেনেহ'লে প্ৰশ্ন কেইটা আৰম্ভ কৰো সৰস্বতীৰ মাকে হাতত লৈ থকা দুটা বস্তু নাম কোৱা তোমাক সুধিছো কি দিন আৰু গীটাৰ পাৰিছে দিন আৰু গীটাৰ আমাৰ হাতৰ তলা মধ্য ভাগত দেৱীগৰাকীৰ নাম কি তোমাক সুধিছো পাৰিবানে নোৱাৰে পাৰিবানে এইটো হৈছে সৰস্বতী আমি প্ৰাতঃস্মৰণ কেতিয়া কৰো তোমাক সুধিছো ৰাতিপুৱা ঠিক আছে পাৰিছে ৰাতিপুৱা ভোজন কৰাৰ ভাগত আমি কি মন্ত্ৰ গাওঁ ভোজন মন্ত্ৰ পাৰিছে সৰস্বতী বাহন কি পাৰিবানে নাই কি সেইটো নোৱাৰা তুমি পাৰিবা নি নোৱাৰে সেইটো হৈছে ৰাস্তা আৰু তেওঁ কি ৰঙৰ পৰিধান সাজপাৰ পৰিধান কৰে সেইটো পাৰিবানে পাৰিম কি বগা ৰঙৰ সেইটো বগা ৰঙৰ আৰু প্ৰশ্ন ইমানে আছিল আৰু এয়া গামোচাখন কাটিলো আৰু তেল ভৰোৱা হৈ গ'ল আপোনালোকক দেখুৱাহে নহ'লে সৰিয়হ আনি থোৱা আছিলে এয়া সৰিয়হ দিব এতিয়া খুৰী কি কৰি আছা আমৰ আশা কৰিছিলো নহয় আজি সৰিয়হ ৰান্ধিম বুলি ভাবিছো তুমি ভিডিঅ' কৰিছা নি
এতিয়া উৰিলে ইউজ কৰিম আগত পেঞ্চিল তলোৱা হৈ গ'ল আৰু ইমান ইউজ কৰি দিছিলোঁ এইবিলাক নিপিছিলোঁ আৰু হেৰিকে দিলোঁ দুটাকে দি দিলোঁ খুৰী নিষ্কা হ'লনে গৰমত বনাই দিম আৰু এদিন ৰ'দ দিয়া নাই বৰষুণ দি আছে আচাৰখিনি প্লাষ্টিকৰ বৈয়ামতে থৈছে চিচাৰৰ বটল নাপালে আৰু এইফালে ধুনুহঁতে ইমান হুলস্থুল কৰি আছে মই এই দোকানত বিচাৰিছোঁ বন্ধু বান্ধৱীসকল এয়া হৈছে গোলাপৰ ডাল আজি মই চাইছিলোঁ আৰু পচোৱা 15 দিনমান হ'ল পানী দি থৈছিলোঁ এয়া আৰু এই চাইডবিলাকত চিমেণ্ট লাগি আছে আৰু যিকোনো পাত্ৰত আপোনালোকে গোলাপৰ ডাল পচাব পাৰে আৰু মোৰ দেখিছে এইটো ওলাই গৈছে আৰু 15 দিন মান হ'ল নেকি আৰু এইটো ওলাইছে আৰু এইটো গোলাপৰ পাত ওলাইছে এয়া আপোনালোকক পচাব পাৰে ঘৰত এনেদৰে আৰু আপোনালোকে পচাওঁতে মন কৰিব যেতিয়া পুলিটো পানীত দি এনেদৰে মোৰ নিচিনাকৈ থ'ব আৰু এইটো অলপ জোঙাকৈ ৰাখিব তেতিয়া সোনকালে ওলায় আৰু পেলাই নিদিব গোলাপৰ ডালবিলাক আপোনালোকে এনেদৰে থৈ দিব কাটি পেলাই আৰু তেতিয়া আকৌ পাত ল'ব আৰু পুলি এটা হৈ যাব আৰু ডালটোৰ পাৰে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ এটা মোক লাইক কৰিব কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই